স্বাগতম বন্ধুসকল আপোনালোকৰ ইউটিউব চেনেল IT চেল আছামলৈ মই বৰ্তমান উপস্থিত আছো চাৰ্জা ইউএই তো বৰ্তমান আহিছিলো ইয়াত বিচত সাঁতুৰিবৰ কাৰণে বহুত ধুনীয়া এটা পৰিৱেশ হয় ইয়াত এন্ট্ৰি ফিজ আছে 10 দিৰহামকে এজন পাৰ্চনৰ এন্ট্ৰি ফিজ লয় ইয়াত ছাতিবোৰ আছে এই ছাতিবোৰ এটা ছাতিৰ দাম 20 দিৰহাম 30 দিৰহাম এটা ছাতিৰ দাম যদি বহিবলৈ যদি বলে বা বিছনা লোৱা হয় তাত মানে আপোনাৰ 30 দিৰহামকে লয় ইয়াত কিছুমান ৰুল ৰেগুলেশ্যন আছে তো চিগাৰেট টিকেট খাব নোৱাৰে মদ পানী খাব নোৱাৰে ধৰি লওক অ'কে কিবা প্ৰপাৰ্টি ডেমেজ কৰিলে সেইবোৰ কাৰণে ফাইন আছে ইফালে হৈছে সাগৰ এনেকৈ ঝৰ্ণাবোৰ আছে এইটো এটা টাৱাৰ এইটো কোৱা হয় মানে লাইফ গাৰ্ড ইয়াত আপোনালোকে বহিব পাৰে কেকটাছ ইয়াত আছে কেকটাছ মে বি প্লাষ্টিক নে কি হয় গম নাপাওঁ এতিয়া লিখা আছে নো চুইমিং তো এটা এৰিয়া আছে মানে তাতকৈ আগলৈ আপুনি মানে চুইমিং কৰিব নোৱাৰে এটা বল কেইটামান দেখিব তাত এই বলকেইটাতকৈ আগত মানে ইয়াত চুইমিং কৰিব এলাও নাই ইয়াত জাল দি থৈছে মানে যাতে মানুহ তাতকৈ আগত যাতে মানে পানী সোঁতত গুচি নাযায় তো আজি মই ভিডিঅ'টোৰ যোগেদি মই মানে ক'ব বিচাৰিছোঁ যে বাহিৰত কাম কৰিবৰ কাৰণে কেনেকুৱা এটা মাইণ্ডছেটৰ প্ৰয়োজন হয় অ'কে চ' মই যেতিয়া অসমত কাম কৰি আছিলোঁ তো মই ভাবিলোঁ কি অসমৰ বাহিৰত যাওঁ ভাবিলোঁ চেলাৰী দিলে দৰমহা পাতিবোৰ বা মানে বেছি হ'ব তো চবৰে সেইটো উদ্দেশ্য থাকে যে বাহিৰত যোৱাৰ লগে লগে পইচাটো বাঢ়িব যেতিয়া মই অসমৰ বাহিৰত গ'লোঁ তো বৰ এটা বেছি মানে লাইফষ্টাইলটো চেঞ্জ নহ'ল পইচা পাতিও ইমান কম আছিলে দাদা দৰমহাটো পাওঁ তো আগৰ মাহৰ দিবলৈ থাকে বহুত টকা অ'কে মিনিমাম মানে 50% আগৰ মাহত দিবলৈ থাকে যি 50% থাকে সেইটো মাহত চলি শেষ হৈ যায় ছেভিং বুলিবলৈও তেনেকৈ একো নাইকিয়া হৈ যায় তো তাৰপিছত অসমৰ বাহিৰত যেতিয়া কৰিলোঁ সেইটোতো অৱস্থা তেনেকুৱা হৈ গ'ল তাৰপিছত মই ভাবিলোঁ যে কি গাল্ফ কাণ্ট্ৰিত যাব লাগে তো গাল্ফ মানে কি হয় গাল্ফ কাণ্ট্ৰিত কি হয় মানে ইজিলি মানে ভিজা পোৱা যায় মানে ইণ্ডিয়ানছখিনিৰ কাৰণে আমি যদি ইউৰোপ যাব বিচাৰোঁ মানে ইউৰোপৰ কাৰণে অকণমান মানে ডিফিকাল্ট হয় আপোনাৰ মানে একাউণ্টত মানে বহুত টকা জমা দেখাব লাগিব তো তেনেকুৱা কিছুমান ছিষ্টেম আছে কিন্তু গাল্ফ কাণ্ট্ৰিত থাকি যদি আপুনি ইউৰোপ যায় মানে বহুত এটা ভাল ভিজা অ'পেন হৈ যায় বুলি কয় মই শুনিছোঁ মানে এতিয়ালৈকে মই গম নাপোৱা এতিয়ালৈকে মই ট্ৰাইও কৰা নাই সেইটোৰ ওপৰত চ' গাল্ফত মানে ইজিলি ভিজা পোৱা যায় সেইকাৰণে মই সেইটো মই ট্ৰাই কৰি আছিলোঁ চ' ফাইনেলি মানে পালোঁ আৰু চ' মই এইটো ক'ম যে প্ৰায় বাহিৰত কামবোৰ কৰিব হ'লে প্ৰথম আপোনাৰ নিজৰ মাইণ্ডছেটটো বনাব পাৰিব লাগিব যে মই ঘৰৰ পৰা দূৰত থাকিব পাৰিম নে নোৱাৰিম অ'কে চ' ঘৰৰ ভাতকেইটা গাহৰি ভাত এইবোৰ বস্তু যদি ইম'শ্যনবোৰ থাকে ন তো বাহিৰত কাম কৰাটো অসুবিধা হ'ব য'ত যেনেকৈ থাকিব পাৰি তেনেকৈ এডজাষ্ট কৰিব পাৰিব লাগিব মানে ডুবাইত এনেকুৱা পৰিৱেশো আছে মানে কি হয় কেতিয়াবা থকাৰ অসুবিধাও হ'ব কেতিয়াবা খোৱাৰ অসুবিধাও হ'ব ইয়াত মানে মানুহ আহিলে মানে ইয়াত অকল কাম মানে মানুহে কেতিয়াও ইয়াত মানে ডিউটি মিছ নকৰে কেতিয়াও অ'কে চ' মই সেইটোৱে ক'ম যে সেইখিনি মেণ্টেলি মানে ষ্ট্ৰং হ'ব লাগিব ইয়াত সেইখিনি মানুহে টিকিব পাৰে আৰু ইয়াত মানে এটা কথা আছে কি যে যোন মানুহে গাল্ফত মানে টিকি যায় সি দুনিয়াৰ যিকোনো জেগাতে টিকিব পাৰিব চ' সেইটো এটা মাইণ্ডছেট ষ্ট্ৰং এটা মাইণ্ডছেট লাগিব ইয়াত অহাৰ লগে লগে আৰু মাষ্ট বি কামত যাবই লাগিব মানে সেইটো এটা ইয়াৰ মানে ক'বলৈ গ'লে সেইটো মানুহৰ ৰুল বুলি ক'লেও বেয়া নহয় মানে লাইফত কেতিয়াও ইজিলি একো বস্তু পোৱা নাযায় কষ্ট কৰিব লাগিব অ'কে তো মই যেতিয়া ইয়াৰ গাল্ফ কাণ্ট্ৰিসমূহৰ কাৰণে ট্ৰাই কৰি আছিলোঁ তো মানে যেতিয়া ৰিগত কাম কৰি আছিলোঁ ৰিগৰ পৰা যদি মোৰ চিডিউলটো কওঁ মানে কেনেকৈ মানে প্ৰিপেৰেশ্যন কৰিছিলোঁ যেতিয়া মই ৰিগত কাম কৰি আছিলোঁ ৰিগত কাম কৰাৰ পিছত 28 দিন ডিউটি 28 দিন ছুটি থাকে অ'কে সেই 28 দিন ছুটিত আহি পিনি 8 ঘণ্টা লেপটপত বহি আছিলোঁ যে বহুত মানে মেইল আইডিত এপ্লাই কৰি আছিলোঁ দিনটোত মিনিমাম 8 ঘণ্টা মই সেইবোৰ কামতে লাগি আছিলোঁ মানে 8 ঘণ্টা 6 ঘণ্টা তাৰপিছতে মানে বহুতখিনি কিছুমানৰ পৰা মানে ৰিপ্লাই আহিলে কিছুমানৰ পৰা নাহিলে তো আপুনি কেতিয়াও এইটো এক্সপেক্টেশ্যন কৰিব নোৱাৰে যে আপুনি এপ্লাই কৰিলে আপুনি পাই যাব অ'কে তো এইটো ভাবি কৰিব লাগিব যে আমি 90% ফেইল হ'বই লাগিব তাৰপিছত 1% মানে সফল হোৱা মানে চান্স থাকে চ' সেনেকুৱা এটা মানে মাইণ্ডছেট ল'ব লাগিব আৰু লাইফত মই ভাবোঁ মানে কি যে ছাকচেছ হোৱা এটা মেইন ৰিজন হৈছে
কোম্পানীত কাম কৰি কেতিয়াও আপুনি লাইফত ছাকচেছ হ'ব নোৱাৰে অ'কে কোম্পানী বা টাইমৰ পাছত যি 1 ঘণ্টা 2 ঘণ্টা আপুনি নিজৰ কাৰণে দিয়ে ন সেইটোহে আপোনাক লাইফত আগবঢ়াই লৈ যাব কোম্পানীত কাম কৰিলে আপুনি পইচা পাব ঘৰখন চলি থাকিব অ'কে আপোনাৰ নিজৰ পাৰ্চনেল খৰচবোৰ ওলাই থাকিব কিন্তু আপোনাৰ নিজৰ পাৰ্চনেল ডেভেলপমেণ্ট একো নহ'ব মই ভাবোঁ যে বহুত মানুহে কয় মানে তো বহুত ডাঙৰ ডাঙৰ মানুহবোৰ কয় যে নিজক টাইম দিব লাগে মানে যদি আমি নিজকে টাইম নিদিওঁ অ'কে গোটেই দুনিয়াক টাইম দি একো লাভ নাই তো মই ভাবোঁ মানে চোৱা আজি ঘৰৰ ওচৰত 10,000 5,000 টকা ঘৰ ভাতকেইটা খাই মানে মই কাম এটা পালোঁ এনেকৈ থাকি একো লাভ নাই লাইফত যিমান পাৰা মানে বেছি পইচা আৰ্ণ কৰিবলৈ চাব লাগে কিয়নো বয়স থাকিলেই নঘটিলে কিন্তু বুঢ়া বয়সত বহুত কষ্ট হ'ব বহুত মানুহক দেখিছোঁ বহুতে এইটোৱে প্ৰেৰণা কৰে যে বয়স থাকোঁতে পইচা ঘটি লওঁ চ' মই এইটো ভাবোঁ যে আপোনালোকে স্কিল ডেভেলপ কৰিব লাগে স্কিল এনেকুৱা এটা বস্তু মানে আপোনাৰ কোনো কাঢ়ি লৈ যাব নোৱাৰে গতিকে নিজকে নিজে আপডেট যিমানে কৰা যায় ন লাইফত সিমানে আগবাঢ়ি যোৱাৰ চান্স থাকে 15 বছৰৰ পৰা 30 বছৰ সময়টো মানে শিকাৰ সময় চ' এইটো সময়ত যদি শিকি ভাল এটা জেগা ভাল পজিশ্যন লোৱাটো মানে আটাইতকৈ ডাঙৰ প্ৰয়োজন সেইটো তো আজিলৈ ভিডিঅ'টো ইমানেই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ